ইষ্টাৰলৈকে খাই থাকিব পাৰিম। অ' মালটো তুমি ক'লে সৌ আকাশত তৰাকো আনি দিব পাৰিম মই আৰু ইষ্টাৰোল হে উঠিবা নে পানীলৈ যাব লাগিব মই? অ' গোহানি নালাগে নালাগে মই উঠিছো। তুমি জানা না? শুই থাকিলে উঠিবই মন নাযায় অ'। কয়দেউ ঘৰতে আছে নে? অ' বোলো কোন আছো দিয়া। অ' গুণেশ্বৰ তুমিহে? ককাইদেউ শুনিলো আপোনালোকে বোলে কিবা দোকান দিছে। অ' গুণেশ্বৰ দোকানৰ কথা নকবা অ'। কিয়? অ' দোকান কৰি কৰি ৰাতি শুবলৈও টাইম নোহোৱা হ'ল। অ' মই এতিয়াহে শুই উঠিছো। বটি কি কোৱা বেলা 12টা বাজিল আহি এতিয়াহে শুই উঠিলা? অ' কিনো কবা ৰাতি 3টা বজালৈ দোকান কৰিব লগা হ'ল। নবৌ পিছে শুয়ে আছে নেকি? জানো ভেবা আৰু মাকে কি কৰি আছে, উঠিলে নে নাই বা? বাৰু ককাইদেউ আপুনি মুখ হাত ধুই লওকচোন, মই অলপ ডেকা ল'ৰা খবৰটোৱে লৈ আহো। ডেকা ল'ৰা ক'ত গ'লা? এনেকে দোকান কৰিব লগা হলে শেষে আৰু। আজয় মালতী মোৰ মালটো কি বিউটিফুল লাগিছে আজি তোমাক। মালটো বহল পলাই যাও। কৃষ্ণ প্ৰভু কি কোৱা, এতিয়া পলাই যাব নোৱাৰো দেই। ল'ৰাই গম পালে পিঠি ফালিব। মোৰ জানটো মোৰ মালটো তুমি তেনেকে ক'লে কেনেকে হ'ব? জানটো তুমি তেনেকে কিয় কৰি আছা, বুজি কিয় নোপোৱা? মালটো তোক নেপালে মোৰ জীৱনটো একে আধৰুৱা হৈ যাব। মোৰ মালটো আজিকালি কিবা বোলে ইষ্টাৰোল পটেটো চিপছ ওলাইছে। মোলৈ লৈ আহিবাচোন আজি। দিনত অকলে থাকো। ইষ্টাৰোলকে খাই থাকিব পাৰিম। মালটো তুমি ক'লে সৌ আকাশত তৰাকো আনি দিব পাৰিম মই আৰু ইষ্টাৰোল হে কিমান খাবা? মই লৈ আহিম নহয়, আমাৰ ভেবাৰ মাকেহে দোকান দিছে। মোৰ মালটো তুমি কি কোৱা, মই গলোৱে লৈ আহিবলৈ। চুম্মা চুম্মা দে দে চুম্মা চুম্মা দে দে চুম্মা एक चुम्मा तो मुझको उधार दे दे। উঠিবই হোৱা নাই। দোকানলৈ যাব লাগে, গাড়ীখন চাফা কৰিব লাগে। ৰাতিটো ময়ো টোপনি মৰা নাই, এওঁ মৰা নাই বাৰু। এতিয়া 12টা বাজিল আহি এতিয়া উঠিব হোৱা নাই। মই 7টা বজাতে উঠিছো। ভেবাৰ দেউতা উঠিব হোৱাই নাই নি? উঠিবা নে পানীলৈ যাব লাগিব মই? গোহানি নালাগে নালাগে মই উঠিছো। তুমি জানা না নাজানা, দোকানখন যে লৈ যাব লাগিব, বেলা 12টা বাজিল আহি। গোহানি মই আজি নাযাও নি, মোৰ টোপনিয়ে ভঙা নাইচোন। কথা কৈ মোৰ আগত লাভ নাই। সোনকালে গাড়ীখন ধোৱা আৰু সোনকালে ওলোৱা, আমি দোকানখন লগাবই লাগিব যায় এতিয়াৰ পৰাই। এনে দোকানখন দিছে, শান্তি নোহোৱা কৰি থৈছে। মানুহে কয়ে মাইকী মানুহৰ তলত খাব নালাগে, এতিয়া মোকে মাইকী বনাই থৈছে। এতিয়ালৈকে একাপ চাহ খোৱা নাই, ভাত খোৱা নাই, আকৌ দোকানলৈ যাব লগা হলে। এনেকে নোখোৱাকে বাৰু দোকান কৰিব যাব পাৰি নে? পুৰুষৰ ওপৰত নাৰীৰ অত্যাচাৰে পালে। মা হ'ব দিয়া। মা মোলে ঘূৰি আহোঁতে চিকেন পকৰা লৈ আহিবাচোন। হ'ব আমি যাওঁ এতিয়া, দেৰি হ'ল নহয়, তোমাৰ পাপা যাব। তুমি কিন্তু ঘৰতে থাকিবা, ক'তো নাযাবা। মই চিকেন পকৰা লৈ আহিম দিয়া। মা তুমি একো চিন্তা নকৰিবা, মই ঘৰতে থাকিম দিয়া। কৃষ্ণ প্ৰভু, আপোনাকে ভৰসা কৰি ওলালো আৰু। এতিয়া বোলো অকমান টাইমো নিদিব। পাপাহঁতক বাই বাই দি আহো। ভেবাক কলা নে? ঘৰতে থাকিব দিছে নে নাই তাক? বলা ভেবাক মই বুজাই থৈ আহিছো। ভেবা মোৰহে ল'ৰা, মোৰ কথা শুনিব। মাকৰ ঘৰৰ পৰা লৈ আহিছিলা নহয়, সেইকাৰণে তোমাৰে হ'ল আৰু। মোৰ পৰা হোৱাই নাই। গৰমটো এতিয়া যাবৰে হ'ল, মই আইচক্ৰীমৰ বেপাৰটো এৰিবই লাগিব এতিয়া আৰু বেলেগ কিবা ভাবিব লাগিব। খৰা চুলিকে বিক্ৰী কৰো নেকি? আছে নেকি বাইদেউ ভণ্টিহাত খৰা চুলি? এইটোকে কৰিব লাগিব এইবাৰ। কেনেকুৱা আৱাজবিলাক আহে জংঘলৰ পৰা। নাই এইটো জংঘলৰ পৰাই নহ'ব, এইটো ওচৰৰ পৰাই দি আছে কোনোবাই, চাব লাগিব। প্ৰভু এইটো কি ওলাইছে, মৰিলো। কোন কথা ছ মোক বাচোহি, এইটো কি ওলাইছে? ক'ত পলাইছ? মই অকলেহে আহিছো, আৰু লৈ আহিম, তহঁতক খামে। স্কুলৰ ল'ৰা ছোৱালী ওলাবৰে হ'ল। মালখিনি ৰেডি কৰা। তুমি সোনকালে মালখিনি ৰেডি কৰা, মই বাকীখিনি কৰি দি আছো বাৰু। কি কৰিবা, উপায় নাই, কৰিবই লাগিব। আৰু 3-4 দিন দোকান কৰিব পাৰিলে
এখন স্কুটিকে ওলাই ল'ম অকলে অকলে কৰিব পাৰিম ধেমাকৈ স্কুলত অনা নিয়া কৰিব পাৰিম হেৰি কৰা স্কুটি নালাগে দিয়া বাইককে লোৱা ময়ে চলাম বাৰু মোৰ মটৰ গোসাই নিজে কামাই কৰি ল'ব নোৱাৰা মূৰখিনিকে ধান্দা মাৰি থকা আহা চিপছ লোৱা চিপছ ষ্টাৰ ৰোল পটেটো চিপছ তুমি চিপছকে খাবা নি তুমি নোখোৱা নি মই খাই পোৱা নাইচোন আজি খাই চাও বাৰু কেনে লাগে তুমি খোৱালে খাব পাৰো আণ্টি মোকো দিবাচোন আণ্টি মোকো দিয়ক ময়ো খাম ল'ৰা ছোৱালীবিলাকতো গোটেই যোৱা নাই আণ্টি নাই চিন্তা কৰিব নালাগে আমিয়ে ফাৰ্ষ্ট আজি দোকান খালী হৈ যাব একে কৃষ্ণ প্ৰভু বেছিকে বেচা গ'লে ভাল আহা চিপছ খোৱা আৰু পইচা দি যোৱা পিছে মৰমৰ বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা আকৌ আজিলৈ ইমানতে এৰিছো বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আকৌ মৰমৰ ভাইটি ভণ্টিসকল চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আকৌ আৰু ভিডিঅ'বোৰ সদায় চাবা আমি নতুন ভিডিঅ' দিয়ে থাকিম